লাভচাৰ্টলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমাৰ ইয়াতে গান চলি আছে, আপোনালোকে চাগে শুনা পাইছে ভিডিঅ'টোত। আৰু কিহৰ গান কৈ আছোঁ মই, আমাৰ ইয়াতে বিষ্ণু মন্দিৰ এটা আছে, তাতে বছৰে মানে হৰে কৃষ্ণ এটা উৎসৱ আহে, অস্ত্ৰপোহৰ বুলি কয়। সেইটো উৎসৱ আহে, মাঘৰ বিহুত পতা হয়, মাঘৰ বিহুৰ ২৭ তাৰিখে পতা হয়। কিন্তু এইবাৰ অকণমান প্ৰব্লেমৰ কাৰণে অকণমান পিছুৱাই গ'ল। এতিয়া ফেব্ৰুৱাৰীৰ আজিৰ পৰা আৰু ফেব্ৰুৱাৰী 26ৰ পৰা 28লৈকে মানে উৎসৱটো থাকিব। 3 দিন হয়, 3 দিন মানে আজি গধূলি পানী তোলা কিবা এনেকৈ থাকিব। আপোনালোকক গোটেইখিনি দেখাম মই, আৰু একেবাৰে 28ৰ মৰ্ণিঙত ভাঙিব আৰু পূৰা ৰাতিটো চলি থাকে। সকলোবিলাক আপোনালোকক মই এই ভিডিঅ'টোত দেখাম, আৰু আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকক। যদি আপুনি মোৰ চেনেলটোত আজি নতুন, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া বলক তেতিয়াহ'লে বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া অকণমান দেৰিকৈ আমাৰ ইয়াতে মই যে কৈছিলোঁ অস্ত্ৰপোহৰ উৎসৱ মানে হ'ব আজিৰ পৰা। তাতে আজি গধূলি ভাগৱত ঘূৰাব। তো আমাৰ বাবুৱে পূৰা ৰেডি, ভাইটি আমাৰ ফটো ছেশ্যন চলি আছে অকণমান, যিহেতুকে গধূলি ফটো উঠিবৰ কাৰণে অকণমান আন্ধাৰ হ'ব, সেইকাৰণে ভাল নহ'ব ফটোবিলাক, সেইকাৰণে আগতে উঠি লৈছে। আৰু আপোনালোক সকলোখিনি দেখাই থাকিম। হেল্ল' গাইজ, আৰু এতিয়া সন্ধিয়া হ'ল, আৰু এতিয়া আমাৰ ইয়াতে ভাগৱত ঘূৰাব। মই যে কৈছিলোঁ আমাৰ অস্ত্ৰপোহৰ উৎসৱ আজিৰ পৰা ষ্টাৰ্ট হ'ব 28লৈকে, 28ৰ ৰাতিপুৱা শেষ হ'ব। আৰু তেতিয়ালৈকে আপোনালোকক সকলোখিনি মই কি হয় দেখুৱাই যাম। তো ব'লক তেতিয়াহ'লে যাওঁ তালৈ, আৰু আপোনালোককো দেখাওঁ সকলোখিনি। আৰু এয়া চাওক, মণ্ডপটো সজাইছে, এইটো হৰে কৃষ্ণৰ মণ্ডপ হয়, আৰু ইয়াৰ চাৰিওফালে হৰে কৃষ্ণ গাই থাকিব। কালি আপোনালোকক মই দেখাম। আৰু এইফালে পানী তুলি আহি পালে, মই নাহোঁতে পানী তুলিবলৈ গ'ল, সেইবাবে মই যাওঁতে দেখাব নোৱাৰিলোঁ। এতিয়া আহি পালে, আৰু এইবোৰ সৰু সৰু ছোৱালী লৈ যায় আগৰ পৰাই। আমিও গৈছিলোঁ আগতে সৰু থাকোঁতে, ইমান ভাল লাগিছিল। মানে ষ্টাইল কৰাই নহয়, আৰু মোক বায়ে সজাই দিয়ে, আৰু আমাৰ লগৰ কেইটা আছে, এইকেইটাও টিকলা টিকলা আছিল, এনেকুৱাই আছিলোঁ আৰু ইহঁতৰ দৰে। বহুত ভাল লাগিছিল আৰু আজিৰ দিনটোত। কিন্তু এতিয়া ডাঙৰ হ'লোঁ, এনেই চাই ভাল লাগে আৰু এতিয়া। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো, দেখাইছোঁ গোটেইখিনি আপোনালোকক। আৰু মই আহি গ'লোঁ, মানে আপোনালোকক দেখালোঁ কি হ'ল এতিয়া। আৰু আমাৰ মাহঁতেও গ'ল গোসাঁই ঘূৰাবৰ কাৰণে, অকণমান যাব ভিতৰ ফালে। আমাৰ কোলহাটীৰ মানে যিখিনি মানুহ ইয়াতে আহে, ঠগি চগি দিয়ে আৰু তেনেকুৱাকৈ চুপাটো, আৰু যিখিনি কোলহাটী চুপা পৰে সেইখিনি গোটেইখিনি ঘূৰাব। আৰু ইয়াতে এটা বাসুদেৱ মন্দিৰ আছে কোলহাটীত, তালৈকে যাব। তাত শেষ কৰি ইফালে ঘূৰি আহি আমাৰ এইখিনি লাষ্ট মানে প্ৰচেছন কৰিব, গোসাঁই ঘূৰাব। সকলোখিনি আপোনালোকক দেখুৱাম, অলপ দেৰিকৈ আহিব। এতিয়া মোৰ কাম আছে, কামখিনি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি হৈছে 27 তাৰিখ। তো এতিয়া মৰ্ণিং আমি যাওঁ শৰাই লৈ, শৰাই দি আহোঁ তাতে, য'ত হৰে কৃষ্ণ হৈ আছে, আমাৰ ওচৰতে হয়। তো আপোনালোকক সকলোখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ।
চাওকচোন আপোনালোকে গৈয়ে আছে দৌৰি দৌৰি একেবাৰে ধৰিব নোৱাৰি তাক মানে ঘৰত যায় সি এয়া সন্ধিয়া আমি অকণমান ওলাই চাবলৈ এয়া আমাৰ বাইদেউ এয়া চাওক সন্ধিয়া আৰতি হৈ আছে আৰু আমাৰ ইয়াৰে মানুহবোৰো গৈছে আৰু তাতে থকা হৰে কৃষ্ণৰ মানুহবোৰো একেলগে আৰতি কৰে এইখিনি টাইমত আৰু কিমান ধুনীয়া পৰিৱেশটো আপোনালোকে চাওকচোন হেল্ল' এভৰিৱান আৰু মই এতিয়া আহি পালোঁ 9:44 মান হ'ল ৰাতি এতিয়া আহি পাইছোঁ ঘৰ আৰু নাযাওঁ এতিয়া চাবৰ কাৰণে আজি এইখিনিতে গুচি আহিলোঁ আৰু কালি ৰাতিপুৱা শেষ হ'ব তো সেইখিনি আপোনালোকক দেখাম ৰাতিপুৱা উঠিব লাগিব সোনকালে গা পা ধুই আকৌ যাব লাগিব আৰু কালি প্ৰসাদ বিতৰণ হ'ব ৰাতিপুৱালৈকে হৰে কৃষ্ণ মানে এনেকৈয়ে থাকিব আপোনালোকে যি দেখালোঁ তেনেকৈয়ে মানে ৰাতিপুৱালৈকে এটা পাৰ্টি এনেকৈ মানে মাতে আৰু তো সেনেকৈ এটা পাৰ্টি উঠি থাকিব মানে এইবাৰ এটা পাৰ্টি উঠিলে আকৌ সিহঁতৰ অকণমান ভাগৰ লাগিলে আৰু এটা পাৰ্টি উঠিব এনেকৈ 3-4টা পাৰ্টি আছে আৰু সিহঁতে মানে এনেকৈ হৰে কৃষ্ণ গাই ৰাতিপুৱাই দিয়ে আৰু অকণমানো নৰখে পূৰা মানে এটা নহয় এটা পাৰ্টি চলি থাকিবই লাগিব আৰু তেনেকৈ চলি থাকিব ৰাতিপুৱালৈকে আৰু ৰাতিপুৱা যেইটাত আজি আৰম্ভ কৰিছিলে 7:30 মানত তো কালিও 7:30 মানত শেষ হ'ব তো আপোনালোকক দেখাই থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক আৰু এয়া চাওক মই আহি পালোঁ আজি শেষৰটো দিন মা অকণমান আগতে আহিছে মাৰ মুখত ফাকুৱা লাগি আছে আপোনালোকে দেখিছে আৰু এতিয়া ফূৰ্তি কৰিছে অকণমান শেষ হৈছে সেইবাবে আৰু দুখো লাগিছে এতিয়া প্ৰসাদ বিতৰণ কৰিব তো প্ৰসাদ লওঁ চাই থাকক ভিডিঅ'টো আৰু আজি ইয়াতে সমাপ্ত কৰিলোঁ আৰু ৰাতিপুৱা দৌৰিকৈ গা চা ধুই আহিছোঁ একদম জল্দিকে গাজি লৈ আহিলোঁ এতিয়া গৈ আছোঁ ঘৰলৈ ভালেই আৰু হেল্ল' গাইজ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু ভিডিঅ'টো মোৰ এডিট কৰোঁতে বহুত দেৰি হৈ গ'ল দিয়াটো পলম হ'ল আগতে গুচি গ'ল ফেব্ৰুৱাৰী মাহতে গুচি গ'ল তথাপিও মই এতিয়া দি দিলোঁ আৰু নিদিওঁ বুলি ভাবিছিলোঁ ভিডিঅ'টো ইমান ভাল হোৱা নাই তথাপিও আৰু আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক এতিয়াই আৰু মই নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আৰু আজিলৈ আহিছোঁ লাভ ইউ অল আৰু বেল আইকনটো প্ৰেছ কৰি দিব দেই